ইমান অকণমান বৰষুণ দিওঁতে ইমান পানী হৈ গ'ল গুৱাহাটীত। এইটো একচুৱেলি চৰকাৰৰ ভুল নহয়, এইটো আমাৰে ভুল হয়, কাৰণ আমিয়ে য'তে ত'তে জাবৰা পেলাব নালাগে আমি য'তে ত'তে জাবৰা, সেইকাৰণে বানপানী হয়। আৰু গুৱাহাটীত বাৰু হয়ে দেচোন বানপানী, তথাপিও আমি অলপ চেফ চাইডকৈ জাবৰাটো পেলাব লাগে, তেতিয়া ভাল আৰু যাতে ড্ৰেইনবিলাক জাম নহয়, যাতে প্ৰব্লেম নহয়। কাৰণ সেই আমাৰ কাৰণে আজি ৰাস্তাত প্ৰব্লেম হৈ আছে অহা যোৱা কৰা। অলপ বৰষুণ দিলে ইমান পানী হয়। চবেই অলপ যদি ভালকৈ যদি জাবৰাবিলাক যদি GMCH যদি দি দিয়ে বা য'তে ত'তে নেপেলাই ভালকৈ যদি ৰাখি দিয়ে, তেতিয়াহ'লে কিমান ভাল, কিমান পৰিৱৰ্তন হ'ব, কিমান চাফা হ'ব গুৱাহাটীখন। আপোনালোকে ভাবকচোন একবাৰ, কিমান ভাল কৰি ৰাখিব পৰা যাব আমাৰ গুৱাহাটী চহৰখন। অলপ ভাবিব আপোনালোকে, কোৱা কাৰণে বেয়া নাপাব, কাৰণ আমি গুৱাহাটীখন চাফা কৰি ৰাখিব লাগে। ধন্যবাদ। কাৰণ মই কথাখিনি কিয় ক'লোঁ গম পায়, মানে যিহেতু কোনোবাই মানুহ পানীত মৰি আছে, কাৰোবাৰ গাড়ী ফাঁচি আছে, কোনোবাই ৰিক্সা ফাঁচি আছে, কোনোবাই কামত যাব পৰা নাই, কোনোবাই কাম কৰিব পৰা নাই, আহোঁতে অসুবিধা হয়, যাওঁতে প্ৰব্লেম হয়। তো সেইটো ভাবি কিনে যদি আমি গুৱাহাটীখন অলপ পৰিৱৰ্তন কৰি ৰাখিব পাৰোঁ, আৰু নানান ধৰণৰ বিভিন্ন ধৰণৰ গুৱাহাটীত মানুহ কাম কৰি আছে, সেই হিচাপত ময়ো এজন কাম কৰি আছোঁ, তো সেই হিচাপত আমিও ভালকৈ ৰাখিব লাগে চহৰখন, নহয় জানো?